আচলতে তোৰ হৈছে কি? তই কিয় ইমান মন মাৰি থাক? সাগৰ সি নয়নাজনী ক'ত গ'ল? আৰু দিনক দিনে তোৰ স্বাস্থ্যটো চাচোন এবাৰ, ইমান ক্ষীণাই গৈছ, ডিঙিৰ হাড়দি একদম ওলাই গৈছে। প্ৰিয়া, কি ক'ম তোক মই বৰ অশান্তি পাই আছোঁ। অশান্তি পাই আছ? কিয় অশান্তি পাই আছ? তইতো কৈছিলি বহুত সুখী বুলি তই। অঁ কৈছিলোঁ, সুখী আছিলোঁ, কিন্তু এতিয়া একেবাৰে সুখী নহয় মই। নয়না, কি হ'ল তোৰ হৈছে কি? ভালকৈ কচোন মোক। আজিকালি মোক নিবিৰে একেবাৰে গুৰুত্ব নিদিয়ে। আচৰিত কথা, নিবিৰেতো গুৰুত্ব দিয়া নাই? সেইটো কেনেকৈ সম্ভৱ? কাৰণ নিবিৰেতো তোক বহুত কেয়াৰ লয়। অঁ, আগতে কেয়াৰ লৈছিল, কিন্তু এতিয়া সেই নিবিৰটো হৈ থকা নাই। কথাই প্ৰতি খং কৰে, প্ৰতিটো মুহূৰ্ততে বেয়া ব্যৱহাৰ কৰে। মানুহ চানুহ চাবলৈ নাই আৰু, যাৰে তাৰে সন্মুখত বেয়াকৈ কয়। আগৰ দৰে সি মোক ভাল নাপায়, মৰম নকৰে, মোৰ কোনো কথাই সি মানিয়ে নলয়, আৰু মোক সি বিশ্বাসেই নকৰে। সকলোবোৰ কাম সি তাৰ নিজৰ মনৰ ইচ্ছামতে কৰে। মোক ক'ব লাগে বুলি সি এবাৰোৱে নাভাবে। মই কান্দিলে সি আৰু বেছিকে খংহে কৰে। কাক ক'ম মই, কি কৰিম তয়ে কৈছোঁ। এই কথাটো কিন্তু চিন্তা কৰিবলগীয়া কথা দেই, কাৰণ নিবিৰটো কেতিয়াও এনেকুৱা ল'ৰা নহয়। সিটো বহুত ভালদৰে আছিলে, কিন্তু হঠাতে বা কি হ'ল তাৰ? নাজানো প্ৰিয়া, মোৰ হ'লে বহুত ভয় লাগিছে। মই তাক বহুত বেছিকৈ ভাল পাওঁ, কিন্তু সি যে মোক আজিকালি ভালেই নাপায়। তাৰ মৰম আদৰ যত্ন নাপালে মই নোৱাৰোঁ থাকিব। জাননে প্ৰিয়া, সি মোৰ মনৰ কথা একেবাৰে বুজি নাপায়। মোৰ অনুভূতিবিলাক সি অকণো বুজিবলৈ চেষ্টাই নকৰে। চাবিচোন কেতিয়াবা মোক আৰু তহঁতি কোনেও বিচাৰি নাপাবি। অঁ, সঁচাকৈয়ে কৈছোঁ। তই পাগল হ'লি নেকি বাৰু? হা, কি কথাবোৰ কৈ আছ? অকণমান ধৈৰ্য ধৰ। এনেকৈ ভাগি পৰিলে তই কি সংসাৰ চলাবি? সংসাৰত এনেকুৱাবিলাক থাকেই। সকলোৰে সংসাৰত গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া পেচাল, মান অভিমান এইবিলাক থাকিবই, আৰু এইবিলাক লৈ তই ইমান টেনশ্যন নল'বি। দুয়োটাই ভালদৰে কথাবিলাক আলোচনা কৰিবি, আৰু দুয়োটাই বুজাবুজিলৈ আহিবি। চিম্পুল কথা। প্ৰিয়া, তই ভবাৰ দৰে চিম্পুল কথা হৈ থকা নাই। তই কথাবোৰ বুজিবলৈ চেষ্টা কৰ। নিবিৰে অকণো মোৰ কথা নুশুনা হ'ল, অকল খালি তাৰ নিজৰ মতে কৰি থাকে। সেনেকৈ হ'লে এদিন মই নিবিৰক হেৰুৱাব লাগিব, আৰু এইবিলাক মই মোৰ চকুৰ সন্মুখত কেতিয়াও হ'বলৈ নিদিওঁ। তাৰ আগতে চাবিচোন মই কেতিয়াবা কিবা কৰি দিম। সঁচাকৈ তই পাগল হৈছ নেকি বাৰু? উল্টা পুল্টা কথাবিলাক কৈ আছ যে। অঁ, মই পাগল হৈছোঁ, সঁচাকৈ পাগল হৈছোঁ মই। পাগল? কোন পাগল হৈছে? অঁ নিবিৰ, কি খবৰ তোমাৰ? অঁ, ভালে। তুমি ঠিকে আছা? মই ঠিকে আছোঁ। পিছে কোনফালে গৈছিলা তুমি? অঁ, মই মানে সেই জিন্টুৰ ওচৰলৈ গৈছিলোঁ। জিন্টুৰ লগত কিবা কাম এটা আছিলে। বাৰু, এতিয়া যে আমাৰ নয়নাই কৈ আছিলে কিবা পাগল হোৱাৰ কথা, কি হৈছেনো? জানো পাই, তোমালোকেহে জানিবা। আৰু তোমালোকে জানিবা মানে? তোমালোক দুজনীহে কথা পাতি আছিলা, আকৌ মই কেনেকৈ মাজত সোমালোঁ? নয়নাই তোমাৰ বিষয়ে কমপ্লেইন এগালমান দিছে, সেইকাৰণে কৈছোঁ। প্ৰিয়া, এইবিলাক কথা বাদ দে। এইবিলাক কথা উলিয়াই একো লাভ নাই। কিয় নুলিয়াম মই? তহঁতৰ মাজৰ ভুল বুজাবুজিবিলাক দূৰ কৰিহে মই ইয়াৰ পৰা যাম। কমপ্লেইন? মোৰ বিষয়ে কমপ্লেইন দিছে? কিহৰ কমপ্লেইন দিছে? তুমি হেনো আজিকালি নয়নাক একেবাৰে গুৰুত্ব নিদিয়া, আৰু নয়নাই সেইটোতে বহুত দুখ কৰিছে। তাৰ কথা একোৱেই নুশুনা। কিয় এনেকুৱা কৰিছা? কথাটোনো কি আচলতে? তাৰ মানে কথাৰ গুৰি ক'ৰবাত। চোৱা প্ৰিয়া, মই নয়নাক আগতে যিমান ভাল পাওঁ এতিয়াও সিমানেই ভাল পাওঁ, কিন্তু দিনে দিনে নয়নাই মোক বহুত বেছি শাসন কৰিবলৈ লৈছে। অলৈ নাযাবা, তলৈ নাযাবা, ইটো নকৰিবা, সিটো নকৰিবা, এনেকৈ আৰু ল'ৰা মানুহৰ জীৱন নহয়। বিয়া পাতিলোঁ বুলিয়ে মই ঘৰৰ ভিতৰতে কেনেকৈ সোমাই থাকিব পাৰিম বাৰু? তুমিয়ে কোৱাচোন। লগৰ ল'ৰাবিলাকে খানা চানা পাতিলে তাই মোক যাবলৈকে নিদিয়ে, আৰু এইবিলাক কথাততো মোৰ খং উঠিবই দিয়াচোন। কেতিয়াবা যাম বুলি ভাবিলেও মই যাবলৈকে নাপাওঁ। সেইকাৰণে মই আজিকালি মনে তাইক নোকোৱাকৈ যাবলৈ বাধ্য হৈছোঁ। এনেকৈ হকা কথা কৰি থাকিলে মই অলপো ভাল নাপাওঁ। সেইকাৰণে চাগে আমাৰ মাজৰ সম্পৰ্কটোৰ ব্যৱধান বাঢ়ি গৈছে। অঁ, তাৰ মানে কথা এইবিলাক। প্ৰিয়া, মই যাবলৈ মানা কৰোঁ সঁচা, কিন্তু কিছুমান কথা মই চিন্তা কৰিহে মানা কৰোঁ। কি চিন্তা কৰি মানা কৰা? এনি টাইম খালি ইটো নকৰিবা, সিটো নকৰিবা, এইবিলাক কৈ মোৰ মাথা গৰম কৰি দিয়া। শুনিলি প্ৰিয়া, শুনিলি? নিবিৰৰ কথাবোৰ শুনিলি তই? এতিয়া বুজি পাইছোঁ নহয়। তই কৈছোঁ নিজৰ ঘৈণীয়েকজনীয়ে নিজৰ মতা মানুহটো কেতিয়াও বেয়া নিবিচাৰে, সদায় ভালটোৱে চিন্তা কৰে।
কিন্তু কিন্তু নিবিৰে মোক সকলো বুজি নাপায়। মই মানা কৰোঁ সঁচা, কিন্তু ৰাতি 12টা-1টা বজালৈকে লগৰ ল'ৰাৰ লগত খানা খাই থাকিলে কোনো এজনী ঘৈণীয়েকে এইবিলাক সহ্য কৰিব নোৱাৰে। মই ঘৰখনত অকলে থাকিলে সকলোৱে চিন্তা নকৰে মই যে অকলে আছোঁ, সোনকালে যে ঘৰখনলৈ আহিব লাগে, এইবিলাক কথাত কোনো গুৰুত্ব নাই। মই কান্দি থাকিলেও সকলোৱে গুৰুত্ব নিদিয়ে। এইবিলাক কিন্তু বেয়া কথা নিবি। তুমি তাইক ঘৰখনত অকলে অকলে ইমান ৰাতিলৈকে ৰাখিব নালাগে। আৰু এতিয়া তোমাৰ ইমান ৰাতিলৈকে পাৰ্টি কৰাৰ কোনো কথা নাথাকে। বিয়া পতাৰ পিছত কিছুমান বস্তু এৰিব লাগিব নিবি। তুমি পাৰ্টি কৰিছা কৰা, কিন্তু ইমান ৰাতিলৈকে এনেকৈ পাৰ্টি কৰাটো কিন্তু ভাল কথা হোৱা নাই। সেইটো অৱশ্যে হয় বাৰু। লগৰ ল'ৰাৰ লগত ফুৰিবলৈ যাবলৈ ভাল, কিন্তু মই যদি কওঁ মোক ক'ৰবাত ফুৰাবলৈ লৈ যাচোন, সেইটোত কিন্তু কোনো গুৰুত্ব নাই। আজিলৈকে মোক ক'তোৱে ফুৰাবলৈ নিয়া নাই। নয়না, এইবিলাক বহুত সৰু সৰু কথা। কিছুমান সৰু কথাবিলাক এৰি দিব লাগিব। সকলো কথাই চিৰিয়াছকৈ নল'বি তই। হ'লেওতো মন যায় ন বিয়া পতাৰ পিছত একেলগে সময়বোৰ কটাবলৈ, একেলগে ভাল লগা দিনবিলাক পাৰ কৰিবলৈ সকলোৰে মন যায়। কিন্তু কিন্তু নিবিৰৰ সকলোৱে সেইবোৰত ধান্দাই নাই। সৰু সৰু কথাতে মোক বেয়া ব্যৱহাৰ কৰে। তই শুনচোন কৰে নে নকৰে? বহুত বেছিকৈ বেয়া বেয়া শব্দৰে গালি গালাজ পাৰে। নিবি, সঁচাকৈ তুমি বেয়া বেয়াকৈ গালি পাৰা নেকি তাইক? নহয় মানে মোৰ খং উঠিলে কি কওঁ নিজেই নাজানো। নিবি, এইবিলাক কিন্তু বেয়া কথা। তুমি তাইক বেয়া বেয়া শব্দৰে গালি নাপাৰিবা। যদি কিবা ক'বলৈ থাকে তেনেহ'লে ভালকৈ বুজাই ক'বা। কিন্তু এনেকৈ বেয়া বেয়া শব্দৰে গালি গালাজ হোৱাটো একেবাৰে ভাল কথা নহয়। তাই তোমাৰ পত্নী। এতিয়া দুয়োটাক ৰেচপেক্ট কৰিব লাগিব, তেতিয়াহে এখন সংসাৰ ভালদৰে থাকিব। যদি ইটোৱে সিটোক ৰেচপেক্ট নকৰি বেয়া বেয়া শব্দৰে গালি গালাজ কৰা, তেনেহ'লে তোমালোকৰ সংসাৰখন কেনেকৈ ভালদৰে থাকিব? যিমান যি নহ'লেও জীৱনৰ শেষৰ মুহূৰ্তলৈকে তোমালোকে দুয়োটাক ওচৰত পাবা। বেলেগ কাকো নোপোৱা। আৰু বেলেগ কাৰোবাৰ কাৰণে তুমি তাইক কেতিয়াও বেয়াকৈ ব্যৱহাৰ নকৰিবা। তুমি তোমাৰ পত্নীৰ প্ৰয়োজনখিনি অনুভৱ কৰিব পাৰিব লাগিব। তাইৰ মনটো বুজিবলৈ চেষ্টা কৰিব লাগিব। ঘৰখনে তোমালোক দুয়োটা মানুহে যদি মিলাপ্ৰীতি থাকিব নোৱাৰা, তেনেহ'লে তোমালোকৰ দেখোন বহুত খেলি মেলি হ'ব। অকল তোমাকে কোৱা নাই, মই নয়নাকো কৈছোঁ। তোমাকো বুজি পাব লাগিব আৰু তুমিও তাইক বুজি পাব লাগিব। তুমি নয়নাক কেতিয়াও অকলশৰীয়া নকৰিবা। মই যিমানখিনি বুজি পাইছোঁ, নয়নাই তোমাক বহুত বেছি বিচাৰে। প্ৰিয়া, মই সকলোবিলাক সহ্য কৰিব পাৰিলেও কিন্তু বেয়া বেয়া শব্দৰে গালি গালাজ কৰা কথাটো একেবাৰে সহ্য কৰিব নোৱাৰোঁ। আৰু যদি মই এনেকৈ বেয়া বেয়া গালি গালাজবোৰ শুনি থাকিবলৈ হয়, তেনেহ'লে মই ডিভোৰ্চ দিবলৈ বাধ্য হ'ম। পাগলামি কথাবোৰ কৈ নাথাকিবি দেই। প্ৰিয়া, সঁচাকৈয়ে কৈছোঁ, মই আৰু নোৱাৰোঁ সহ্য কৰিব। নিজৰ মানুহজনক প্ৰাণ ভৰি ভাল পাওঁ, আৰু সেই ভালপোৱা মানুহজনে যদি বেয়া শব্দৰে মোক গালি পাৰে, তেনেহ'লে মই ভিতৰৰ পৰা একেবাৰে ভাগি পৰোঁ। মই আৰু সহ্য কৰিব নোৱাৰা হৈ যাওঁ। মই নিবিৰৰ পৰা মৰম আদৰ যত্ন বিচাৰোঁ, কিন্তু সি মোক দিয়ে সেই বেয়া বেয়া শব্দৰ গালি গালাজবোৰ। এনেকৈ হ'লে মই বাৰু ক'ত সুখী হ'ব পাৰিম? তই কচোন। দুয়োটাক ভাল পাই বিয়া হৈছোঁ। ঘৰখনত আমি দুয়োটাই মিলা প্ৰীতিৰে সময়বিলাক পাৰ কৰিবলৈ মোৰ বৰ মন যায়। কিন্তু নিবিৰে মোক অকণমানো সময় নিদিয়ে। হ'ব আজিৰ পৰা সি সময় দিব। সি বুজি পাইছে। নিবি, কথাবিলাক তুমি বুজি পাইছানে? জীৱনৰ সুখৰ ভাল লগা সময়খিনি তুমি তোমাৰ পত্নীক দিব লাগিব, লগৰবোৰক নহয়। কাৰণ জীৱনৰ দুখৰ সময়খিনি তোমাৰ লগৰবোৰ আহি নাথাকেহি। নিজৰ আপোন মানুহবিলাকহে থাকিব তোমাৰ লগত। আৰু মনত আঘাত লগাকৈ কাকো তুমি বেয়া বেয়া শব্দৰে গালি গালাজ নাপাৰিবা। ঠিক আছে, মই বাৰু বেয়া বেয়া শব্দৰে গালি গালাজ আৰু কেতিয়াও নাপাৰোঁ। আচলতে মই বহুত বেছি জিদ্দি হৈ গৈছিলোঁ। মই তাইৰ মৰমখিনি বুজিয়ে পোৱা নাছিলোঁ। মই এটাই ভাবিছিলোঁ যে তাই মোক ক'তো যাবলৈ নিদিয়ে, আৰু সেইটো জেদতে মই য'ত ত'ত গৈছিলোঁ। সম্পৰ্কবিলাকৰ মাজত যদি জিদ ধৰা হয়, তেনেহ'লে সেইটো সম্পৰ্ক আৰু বেছিদিন জীয়াই নাথাকে। তুমিতো জনা বুজা ল'ৰা, তেনেহ'লে এইবিলাক ভুল কিয় কৰিছা? হ'ব দিয়া প্ৰিয়া, আজিৰ পৰা আৰু মই এনেকুৱা নকৰোঁ। আজিৰ পৰা আমি দুয়ো মিলিজুলি থাকিম। সঁচাকৈ কৈছানে? নয়না, মই সঁচাকৈ কৈছোঁ। আজিৰ পৰা আমি দুয়ো মিলিজুলি থাকিম। তোমালোক দুয়ো মিলিজুলি থাকিব লাগিব। বিয়া পতাৰ পিছত মানুহৰ জীৱনটো বহুত চেঞ্জ হৈ যায়। তুমিও আগৰ দৰে থাকিব নোৱাৰা, আৰু নয়নাও আগৰ দৰে থাকিব নোৱাৰে। দুয়োটা জীৱন এতিয়া এটা হ'ব লাগিব। দুয়োটাৰ মন এতিয়া এটা হ'ব লাগিব। লাহে লাহে তোমালোকে সকলোবিলাক অনুভৱ কৰিব পাৰিবা। প্ৰিয়া, তোক বহুত ধন্যবাদ। হ'ব দে, ধন্যবাদ দিব নালাগে। তহঁতি সুখেৰে থাকিলে মোৰো ভাল লাগিব। নয়না, আজিৰ পৰা আৰু তোমাক বেয়া বেয়া শব্দৰে গালি গালাজ নাপাৰোঁ। আজিৰ পৰা মই তোমাক বুজিবলৈ চেষ্টা কৰিম।
আৰু তুমি মোক বুজিবলৈ চেষ্টা কৰিবা। মই তোমাক বহুত বেছিকৈ ভাল পাওঁ। তোমাক মই কেতিয়াও হেৰুৱাব নিবিচাৰোঁ। তোমাৰ পৰা মই মৰম বিচাৰোঁ, কেৱল মৰম বিচাৰোঁ। ঠিক আছে, তুমি দুখ নকৰিবা। আজিৰ পৰা সকলো ঠিক হৈ যাব। এনেকুৱাবিলাক কাৰণতে আজিকালি সম্পৰ্কবিলাক শেষ হৈ যাব ধৰিছে। মৰম, আদৰ, সময় এইবিলাকৰ অভাৱৰ কাৰণে একোটা সম্পৰ্কৰ মাজত ফাট মেলিব ধৰিছে। সৰু কথাতে কাজিয়া কৰি এটা ডাঙৰ ৰূপ লৈ যায়। কোনেও কাৰো কথা বুজিবলৈ চেষ্টা নকৰে, নিজৰ মতত অটল হৈ পৰে। আৰু এনেবিলাক কাৰণতে ডিভোৰ্চ পৰ্যন্ত হোৱা দেখিবলৈ পোৱা যায়। এটা সম্পৰ্ক জীয়াই ৰাখিবলৈ হ'লে মৰম, আদৰ, যত্ন, বিশ্বাস, সন্মান এইবিলাক অতি প্ৰয়োজনীয়। এইবিলাকৰ অভাৱৰ কাৰণে একোটা সম্পৰ্ক ধ্বংসলৈ পৰিণত হ'ব পাৰে। হয়নে নহয় বাৰু? হয়, এতিয়াহে বুজি পাইছোঁ। কিবা এটা ভয় লাগি গৈছেগে। আজিৰ পৰা আৰু এনেকুৱা কেতিয়াও নহয়। ঠিক আছে, দুয়োটা মিলিজুলি থাকিবা।